হাই গাইজ, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আছিল 10 ডিচেম্বৰৰ, কিন্তু মই আজি আপলোড কৰিছোঁ। মানে কিবা কিবি থকাৰ কাৰণে আপলোড কৰিব পৰা নাছিলোঁ। 10 ডিচেম্বৰ তাৰিখটো সকলোৱে জানি কি আছিল, শ্বহীদ দিৱস। আৰু এই শ্বহীদ দিৱস হৈছে মোৰ আইতা, মানে মোৰ দেউতাৰ মাক শ্বহীদ হৈছিলে। আৰু 1985 চনত মোৰ আইতা শ্বহীদ হৈছিল ৰেণুবালা নাথ। আৰু সেইদিনা আমি আমাৰ অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মিলি এনেকৈ শিলপুখুৰী উদ্যানত ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰি শ্বহীদ দিৱস উদযাপন কৰিছিলোঁ। আৰু তাৰে কেইটামান ক্লিপ বনাই মিনি ব্লগটো বনাই দিলোঁ, কিয়নো সকলোৱে যিহেতু ইমান শ্বহীদ দিৱসৰ ব্লগ পোৱা নাযায়, গতিকে মই ভাবিলোঁ ময়ো এটা ধুনীয়াকৈ মিনি ব্লগ বনাই দিয়েই দিওঁ। আৰু ধুনীয়াকৈ আমি উদযাপন কৰিছোঁ। শ্বহীদসকলৰ বাবে আমি কামনা কৰিছোঁ যে সিহঁতে যাতে মুক্তি লাভ কৰে আৰু ভাল ভাল জেগা বা ভাল ভাল ঠাইত যাতে সিহঁতে জন্মগ্ৰহণ কৰে। সকলোকে শ্বহীদ দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। এয়া ধুনীয়াকৈ, আৰু এইখিনিতে মোৰ এই ব্লু কালাৰ হুডি পিন্ধি থকাজন আমাৰ অসমীয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মেইন মানে মুখ্য দাদাজন। আৰু ধুনীয়াকৈ আমি এনেকৈ 1000টা চাকি জ্বলাইছোঁ, বন্তি প্ৰজ্বলন কৰিছোঁ 1000টা সকলো সদস্যাই মিলি। আৰু ধুনীয়াকৈ তাৰেই পৰিৱেশখিনি দেখাই দিছোঁ। আৰু আপোনালোকক কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে একো বেয়া কমেণ্ট নকৰিব। গতিকে ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, সকলোকে কৈছোঁ। তাৰপিছত ধুনীয়াকৈ তাত নামো হৈছিল, নামৰ ক্লিপ কেইটামানো আপোনালোকৰ মাজত ধুনীয়াকৈ দেখাইছোঁ। ধুনীয়াকৈ নাম চাম হৈছিল, ৰাতি ভাত খোৱাও হৈছিল, কিন্তু আমি নাখালোঁ। নেক্সট দিনা পৰীক্ষা আছিল বাবে আমি গুচি আহিলোঁ। তাৰপিছত ঘৰত আহি মই বনাব ওলাইছিলোঁ এটা ৰেচিপি মানে কি বনাব খুজিছিলোঁ, মানে চিলি চিকেন বনাব খুজিছিলোঁ। সেয়েহে আপোনালোকৰ ওচৰত দেখাব ওলাইছিলোঁ, মানে গোটেইখিনি দেখুওৱা নাই, জাষ্ট বনাই থকাখিনিয়ে দেখাইছোঁ। কমেণ্টত ক'ব কেনেকুৱা হৈছে। আজিৰ মিনি ব্লগটো এইখিনিয়ে আছিল। বাই বাই, টাটা, সকলোকে টেক কেয়াৰ, ভগৱানে ভালে ৰাখক, বাই বাই।